নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আন এটা ৰেচিপি লৈ আহিছোঁ। টেঙামৰা আচাৰ বনাম। এয়া টেঙামৰা, এইখিনি টেঙামৰা আচাৰ। এতিয়া মই টেঙামৰাখিনি ধুই ল'ম। ধুই ৰ'দত শুকাবলৈ দিম। এনেদৰে ধুই এতিয়া মই ৰ'দত শুকাবলৈ দিম। এতিয়া টেঙামৰাখিনি ৰ'দত শুকা হৈ গ'ল। মই এতিয়া ইয়াৰ বাকলি গুচাম। এই বাকলিটো এনেদৰে গুচাম। হৈ গ'ল। ইয়াৰে মই অলপ জেলি বনাবলৈ থৈ দিম, অলপ আচাৰ বনাম। ইয়াৰ গুটিখিনি, এই বাকলি গুচা গুটিখিনি, এইখিনি মই দাইলত দি খাবলৈ শুকুৱাই থৈ দিম। বাকলি, এয়া টেঙামৰা বাকলিখিনি। এতিয়া মই ইয়াত নিমখ 3 চামুচ দি দিছোঁ। এতিয়া এয়া নিমখখিনি মই এনেকৈ সানি 5 মিনিট ৰাখি তাৰপিছত ৰ'দত মেলি দিম অলপ সময়ৰ কাৰণে। এতিয়া জলকীয়া আচাৰত দিবলৈ, ইয়াত জলকীয়া বাৰীতে জলকীয়া ইয়াত মই সৰু সৰুকৈ ইয়াত এনেদৰে কাটি ল'ম। এয়া এনেকৈ কেঁচিখনেৰে কাটিম লাহে লাহে। তেতিয়া জলকীয়া চকু ভালকৈ সাৱধানে কাটিব লাগে, নহ'লে চকু পুৰিব পাৰে হাতেৰে মোহাৰি দিলে। জলকীয়া কটা হৈ গ'ল। এতিয়া মই ৰ'দত দিম। এয়া 5 মিনিটৰ পাছত এতিয়া মই এই কাঁহীখনতে ৰ'দত দি দিম। এয়া জলকীয়াখিনি ছাইডতে ৰ'দত মেলি দিম। এতিয়া 2 ঘণ্টাৰ কাৰণে মই ৰ'দত মেলি দিছোঁ। টেঙামৰা আচাৰৰ কাৰণে এয়া মই বগা সৰিয়হ 2 চামুচ লৈছোঁ, কালজিৰা 1.5 চামুচ, চফ 1.5 চামুচ, ধনিয়া 1.5 চামুচ, জনি গুটি 1.5 চামুচ, জিৰা 1.5 চামুচ আৰু এয়া শুকান জলকীয়া। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া মোৰ কেৰাহীখন গৰম হৈছে। এয়া মছলাখিনি ইয়াত আধা ভজা কৰি ল'ম। বেছি নাভাজো, অলপ ফুৰফুৰীয়া চেণ্ট এটা আহিলে মই গেছটো বন্ধ কৰি দিছোঁ। এয়া অলপ ফুটিছে, মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এতিয়া মই এইখিনি অকণমান ঠাণ্ডা হ'বৰ কাৰণে এই প্লেটখনত ঢালি দিছোঁ। এই ষ্টিলৰ চৰিয়াটো শুকানকৈ লৈছোঁ, পানী থাকিলে আচাৰ বেয়া হয়। এতিয়া মই এই ৰ'দত শুকুৱাই লোৱা টেঙামৰাখিনি ইয়াত ঢালি দিছোঁ। জলকীয়াখিনি ইয়াত দি দিলোঁ। এতিয়া মই মছলাকেইটা এই মিক্সি জাৰটোত আধা গুড়া কৰি আনিম। একেবাৰে গুড়ি কৰিলে বেয়া হয়।
ইয়াত মই এতিয়া হালধি 2 চামুচ দি দিছোঁ। এয়া মছলা আধা গুড়ি কৰি আনিছোঁ। আধা গুড়ি হ'লে খাবলৈ ভাল হয়। ইয়াত মই অলপ সানি দিছোঁ। ইয়াত মই এতিয়া ভিনেগাৰ 1 কাপ দি দিছোঁ। ভিনেগাৰ দিলে আচাৰ বেয়া নহয়। 1 কাপ 2 কাপৰ হ'ল। এতিয়া মই এনেদৰে আচাৰখিনি টেঙামৰাখিনি সানি লৈছোঁ। মই তেল আকৌ গেছটো জ্বলাই তেল অকণমান গৰম কৰি ল'ম। এয়া কেৰাহী গৰম হৈছে। তেল বেছি নিদিওঁ। অলপ তেল দিছোঁ। এইখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া তেলখিনি গৰম হৈছে। মই এয়া 5 ফোৰণ দি দিছোঁ। ৰেড চিলি দিম। এতিয়া 3 চামুচমান ৰেড চিলি দি দিলোঁ। এইফালে এতিয়া তেলখিনি গৰম হ'ল। মই গেছটো বন্ধ কৰি দিছোঁ। তেলখিনি ঠাণ্ডা হ'লেহে মই এইখিনি হেৰিখিনিত তেল ঢালিম। এতিয়া মই 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। মই ৰ'দত দিওঁতে দিছিলোঁ 2 চামুচ। এতিয়া আৰু 1 চামুচ দি দিছোঁ। মই ঢাকনাটো খুলি দিছোঁ। এতিয়া তেলখিনি ঠাণ্ডা হ'ল। মই ইয়াত এতিয়া ঢালি দিছোঁ। তেল কমকৈ দিছোঁ। এয়া এতিয়া মই বটলত ভৰাই থৈ দিম। সেয়া বটলত পানী এটোপো নাই। ৰ'দত শুকুৱাই ধুনীয়াকৈ পানী থাকিলে আচাৰ বেয়া হৈ যায়। ইয়াত এতিয়া মই ভৰাই থ'ম। এতিয়া মই বটলত ভৰাই দিলোঁ। ইয়াত মই কেঁচা মিঠাতেল অকণমান দি থ'ম। কেঁচা মিঠাতেল দিলে আচাৰ বেয়া নহয়। এইবোৰ বালবোৰ কেইটা এই আচাৰ কি ধুনীয়া হৈছে। এই চব আপোনালোকেও এনেদৰে টেঙামৰা আচাৰ
বনাই খাই চাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব, আহিবলগীয়া নতুন ভিডিঅ' পাই থাকিব। আজিলৈ আহোঁ, বাই বাই।